গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাই এপাক ওলাই আহিলোঁ পাৰ্কৰ ফাললৈ। আমাৰ ওচৰতে চাওকচোন ইমান ধুনীয়া ফুলৰ পাৰ্ক আছে, দেখিছেনে? কি ধুনীয়াকৈ বনাই থৈ দিছে পাৰ্কবিলাক, চাওকচোন কিমান ধুনীয়া লাগিছে। চাই থাকিব হা, মই দুখাই গৈ আছোঁ। দেখিছেনে বাৰু? এইজোপা দেখিছেনে? বিদ্যা গছ কিমান ডাঙৰ হৈছে, কিমান ধুনীয়া লাগিছে। এয়া হৈছে আপোনালোকৰ ঝাৰখণ্ডৰ যিবিলাক শ্বহীদ হৈছিলে, যিসকল তেওঁলোকৰ ইয়াতে লেখা হৈ আছে। ৰাতিপুৱা বহুত মানুহ আহে ৱাকিং কৰিবৰ কাৰণে। তেওঁলোকে নাচি আছে, চাওকচোন। ফুলখিনি চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই। মোৰ কিন্তু বহুত ভাল লাগিছে। এইটো ছিজনতে এইফালে আহি পেলাই ভাল লাগে এইখন পাৰ্কলৈ। এতিয়া বাই বাই, এতিয়া আমি যাওঁ।